নমস্কাৰ, পুনৰ এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ পটল পোস্ত। আহকচোন চাওঁ পটল পোস্তটো কেনেকৈ বনাওঁ, আৰু লগতে যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পটল পোস্তৰ ৰেচিপিটোত কি কি লাগে মই জনাই দিছোঁ। পটল, পিঁয়াজ, বিলাহী, ধনিয়া পাত, গোটা জিৰা, এইখিনি গোটা গৰম মছলা, কেঁচা জলকীয়া, কাজু, পোস্ত, ধনিয়া, আদা নহৰু, কাশ্মীৰী জিৰা আৰু গৰম মছলা। কেৰাহীখন বহাই দিছোঁ মই এতিয়া। কেৰাহীখন গৰম হৈ গ'ল, এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। এতিয়া মই পটলখিনি কাটি লৈ ধুনীয়াকৈ ধুই মেলি এনেকৈ মই কাটি লৈছোঁ। তেতিয়াহে মছলা, তেল নিমখ চিমখ সোমাব। এনেকৈ কাটি ল'ব আপোনালোকেও। গোটেইকেইটা পটল এনেকৈ কাটি লৈছোঁ মই। এতিয়া মই ইয়াতে নিমখ আৰু অকণমান হালধি দি দিম। ধুনীয়াকৈ সানি ল'ব, বেছি নালাগে, অলপ অলপ দিব। এইফালে মোৰ তেলো গৰম হৈ গৈছে। পটলখিনি দি দিছোঁ। অকণমান মিডিয়ামত থ'ব। পটলখিনি ভালকৈ ভাজিব নালাগে, আধা ভাজা কৰি থৈ দিব। এইখিনি চাই লওঁ এবাৰ। এইখিনি হৈ গ'ল, এইখিনি মই নমাই দিওঁ। তেল আছে আৰু অকণমান দি দিছোঁ। এতিয়া গোটা গৰম মছলাখিনি মই দি দিছোঁ। লগতে জিৰাখিনি দি দিছোঁ। ৰুকি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই আদা নহৰু দি দিম। 1 চামুচ আদা নহৰু দি দিছোঁ। এই জিৰা দি দিছোঁ মই। ধনিয়া, কাশ্মীৰী, হালধি দি দিছোঁ। অকণমান পানী দি দিছোঁ মছলাটো। এতিয়া বিলাহীকেইটা মই ৰুকি লৈছিলোঁ, ইয়াত দি দিছোঁ। মই দৈ দিয়াৰ কথাটো পাহৰি গৈছিলোঁ ক'ব। দৈ অকণমান দি দিছোঁ, 2 চামুচ হ'ব আৰু। থাকিলে দিব, নাথাকিলে নালাগে দিব। মছলাটো একদম ভালকৈ ভাজি ল'ব। তেল যেতিয়ালৈ ইফালেদি বিৰিঙি নাযায় তেতিয়ালৈ মছলাটো ভালকৈ ভাজিব। মছলাটোতে মেইন মানুহৰ। মছলাখিনি হৈ গ'ল, একদম তেলটো বিৰিঙিছে ধুনীয়াকৈ। এতিয়া মই কাজুখিনি দি দিম। এতিয়া মই পোস্তখিনি দি দিম।
এইখিনি ভাজা হৈ গ'ল। এতিয়া অকণমান পানী দি দিছোঁ মই ইয়াতে। আপোনালোকে হিচাপ কৰি দিব, যিখিনি গ্ৰেভি লাগে আপোনালোকক সেই হিচাপমতে দিব। কিছুমানে গ্ৰেভি খাই ভাল পায়, কিছুমানে ডাঠকৈ ভাল পায়, চাই ল'ব আপোনালোকে। আৰু নিমখটো জোখৰকৈ দিব। নিমখ যিহেতু মই পটলটো ভাজোঁতে নিমখ অলপ দিছিলোঁ, সেইকাৰণে এতিয়া আৰু অকণমান দিছোঁ। আপোনালোকে চাই পেলাই দিব। এতিয়া মই পটলটো দি দিম। এতিয়া মই গৰম মছলাখিনি দি দিম। লগতে ধনিয়া পাতখিনিও দি দিম একেলগে। হৈ গৈছে এইখিনি। এনেকৈ ৰুটি ভাতৰ লগতো ভাল লাগে, ৰুটিৰ লগত বেছি ভাল লাগিব। এনেকৈ খাবচোন বনাই, সহজতে বনাব পাৰি এইবিলাক বস্তু। ঘৰত থাকেই আমাৰ এইখিনি মা মছলা। এতিয়া এইটো হৈ গ'ল মোৰ, এইটো মই বন্ধ কৰি দিম। ধুনীয়া হৈছে, গ্ৰেভিটো ধুনীয়া হৈছে।